এই চাওক ইয়াকো দিলে ইয়াকো দিলে তাৰপিছত চেলাইন দিলে তো চেলাইন কেইটা দিলে হে এইটা আৰু এটা দিব ঘৰত এতিয়া তো হেল্ল' গাইছ ৱেলকাম টু মাই নিউ ব্লগ তো আজি ব্লগটো একদম ঘৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু একদম অকলশৰীয়া আৰু এনেকুৱা কাপোৰটো তো গাইছ এটা কি হ'ল তো বাক কেলে চিভিল ল'লে মই কৈছোঁ ভালকৈ তো মই ৰাতিপুৱা বিচনাত শুই আছিলোঁ তো বায়ে এইডোখৰতে বমি কৰি আছিলে সেইটো টেষ্ট তো মই তাৰপিছত বাগানৰ হস্পিটেললৈ লৈ গ'লোঁ তো বাগানৰ হস্পিটেলত ডাক্তৰগৰাকীয়ে ক'লে ডাইৰেক্ট চিভিল লৈ যাওক বাক তো বাগানৰ গাড়ী ফোন মাৰিলোঁ তো বাগানৰ গাড়ী এটা আহিলে তো বাক লৈ গুচি গ'ল তো এতিয়া বা চিভিলতে আছে তো মাও চিভিলত আছে তো এতিয়া নাজানো কি হৈছে তো ৰিপৰ্ট এতিয়া ওলাব তো কি হ'ব চাম তো এতিয়া মই ঘৰত অকলে আছোঁ তো অকলে আজি কিবা লাগিছে ঘৰত আছোঁ যে কিবা লাগিছে তো গাইছ এতিয়া কৰিছোঁ লাঞ্চ তো লাঞ্চত বনিছে ফাষ্ট ফুড অনলি অকল এটা বস্তু ভাল আছে এইটো ভাত এইটো চব এইটো হয় পাঞ্জাবী তড়কা এইটো কুৰকুৰি তো আজি চব্জি বনাব মন নগ'ল তো মা ঘৰত নাই পাপাও ঘৰত নাই বা এটা বেমাৰ হৈ আছে সেইকাৰণে মোক অকণমান বনাবলৈ মন নগ'ল ৰাতিপুৱা চব্জি আছিলে সেইটোৱে ব্ৰেকফাষ্টত খালোঁ তো এতিয়া সেইটো খতম হৈ গ'ল সেইকাৰণে দোকানৰ পৰাই কিবা এটা কিনি লৈ আহিলোঁ তো লাঞ্চটো কৰি লওঁ বহুত বেয়া ভোক লাগিছে এতিয়া বাজিছে মানে 2:30 মান তো 2টা বজাত মই লাঞ্চ কৰিছোঁ ইমান দেৰিকৈ তো গাইছ এতিয়া ঘৰ তলা মাৰি কিনে অকণমান গাঁও পিনে ফুৰিব যাম তো মাহঁতৰ আৰু 1 ঘণ্টামান লাগিব সেইপিনে তলা চলা চব মৰা হৈ গ'ল তো খিৰিকীও বন্ধ কৰি দিলোঁ তো ব'লক গাঁও পিনে যাওঁ চাওঁ ফুৰি আহিম গাঁও পিনে পৰা আৰু এটা বস্তু দেখাম ৰখিব 1 ছেকেণ্ড হে এই চাওক ইয়াকো দিলে ইয়াৰ মাকে পূৰা দিলে আজি সিহঁতক মাৰ সি কান্দি আছে সেইকাৰণে বহি ইয়াক ধৰিবই পৰা নাছিলে হে বেচাৰা আজি পূৰা মাৰ খালে তো কিবা কাৰণত পূৰা মাৰ খালে পোৱালীকেইটা আগতে মই এনেকুৱাই মাৰ খাইছিলোঁ আমাৰ ঘৰত চুৰ কৰিছিলে এতিয়া সোমাইছিলে চব এই দৰ্জা খুলি দিছিলে कुबेर इसको बोलता है कुबेर तो कुबेर खाएंगे এইটো है চুৰ তো ইয়াৰ মোবাইলটো আমাৰ ঘৰতে চাৰ্জ বোৱা আছিলে তো তলা মাৰি দিলোঁ ভুলতে এতিয়া তলাটো খুলিম এতিয়া খুলি লওঁ এইটো হয় ইয়াৰ মোবাইল বাহ तगड़ी मोबाइल है रे भाई ताला मारी तू कौन दूर जा से ताला तला चाबी थोड़ लो এতিয়া जगह खुफिया जगह में घुसा देगा हम तला चाबी को लुगाइছো দেখাব নহলে गड़बड़ हो जाएगा गड़बड़ আকৌ 5 মিনিট মাটি কিনে ৰখালে তো তিতা মনত পৰিলে ইয়াৰ মোবাইলটো আমাৰ ঘৰৰ ভিতৰতে আছে এইটো খেলিছে চপ এই আগতে মু খেলিছিলোঁ পুৰা সৰুতে থাকোতে পুৰা একদম ইয়াৰ পৰা একদম সেই গোটেই ৰাস্তা মানুহ ভৰ্তি আহি গৈছিলে লাঠি লৈ তো আপোনালোকে খেলি পাইছে নে কমেণ্ট কৰি জনাব তো এইপিনৰ পৰা ৰাস্তা পিনে ফুৰিব আহিছোঁ তো ৱকো হৈ যাব আৰু মোৰ ভিডিঅ' বনাব হৈ যাব তো এক পাক হৈ কিনে আমি এতিয়া যাম এক পাক গোটেই বাগানটো এক পাক হৈ কিনে আকৌ সেইডোখৰত ওলাম বাহঁতি আহি গ'ল বাহঁতিও ক'ত দিছে চেলাইন এইটো আমাৰ বেমাৰী তো গাইছ বাহঁতি আহি গ'ল মেডিকেলৰ পৰা তাৰপিছত চেলাইন দিলে তো চেলাইন কেইটা দিলে হে এইটা আৰু এটা দিব ঘৰত এতিয়া চেলাইন কেইটা পালি তো গাইছ বায়ে চেলাইন 2টা পালে তো এতিয়া আকৌ অকণমান দেৰি পাছত ঘৰটো দিব তো মায়ে দিব জানে সেইকাৰণে দিব এতিয়া তো মুঠামুঠি 3টা চেলাইন পাব এতিয়া তো 2টা চেলাইন আগতে পালে লগাই থোৱা আছে বস্তুটো পাই এনেকৈ লগাবহে লাগে আমাৰ ডক্টৰে কি ক'লে একো নাই হে একো নাই হোৱা তো টেষ্ট ফাষ্ট ফুড খাবলৈ মানা কৰিছে গাইস চাউমিন নাখাব তাৰপিছত কি পকৰি মমো চিংৰা তো গায়ে ফাষ্ট ফুড বেছি খায় তো বায়ে ফাষ্ট ফুড বেছি খায় সেইকাৰণে
এইকেইটা হৈছে ইমান দেৰি থৈ দিলো তো গাইছ এতিয়া বা উঠি গ'ল তো বা কাৰণে খানা অকল বইল তো এতিয়া অকল বইল আৰু আলু চাটনি এইটো হয় খানা বাৰ আলু চাটনি ভাত এইটো হয় বা তো মই খাই লওঁ খানাটো সোনকালে তো গাইছ এতিয়া কৰিছোঁ ডিনাৰ তো ডিনাৰত বনিছে আলু চাটনি ভাত আৰু এইটো লাও চব্জি আৰু এইপিনে আমাৰ বেমাৰী পানী খাই আছে এইটো চব इरिस का गाना सुनेगा এতিয়া ৰাতি হোৱা টাইমত আকৌ চেলাইন দিবি ন কালি তই চেলাইনটো আকৌ কালি ল'ব তই বা এতিয়া হাতত লাগি আছে যে আকৌ চেলাইনটো কালি ল'ব যাবি ন ঘৰতে দিব আমাৰ ঘৰৰ ওচৰতে দিব জানে তো মাতিম তাকে মাতিম তো সিয়ে দি দিব তো গাইছ ডিনাৰ কৰা এই বৰ্তমান হৈ গ'ল তো এতিয়া জুইৰ ওচৰত বহি আছোঁ তো জুইটো অকণমান জ্বলি আছে আৰু ইয়াক চাওক ইয়াৰ কাৰণে বেলেগ পিঢ়া এই অ' ভাই কেনে কপিছে কপি বেলেগ আছে কুকুৰটো মানে তো গাইছ আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকক ভাল লাগিলে তো কাইলৈ নেক্সট ব্লগ হ'লে আপোনাৰ লগত লগ পাম তো বাই বাই